আহি গ'ল আৰু আমাৰ চব গোটেইজনীয়ে ড্ৰেছ একে ইউনিফৰ্ম। নমস্কাৰ, মই কৃষ্ণাজী শইকীয়া আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, আমিও ভালে আছোঁ। আৰু মই বৰ্তমান আছোঁ মাৰ ঘৰত, কালি আহিলোঁ। আৰু এইফালে দেখিছে আপোনালোকে পেণ্ডেলিত হৈছে আৰু এইফালে চাউণ্ড বক্সো আহি গ'ল। আচলতে আজি আমাৰ ঘৰত এভাগ নাম আয়োজন কৰা হৈছে, তো সেইকাৰণে মই কালিয়ে আহি গ'লোঁ মাক অকণ লাগি মেলি দিবৰ কাৰণে। ভাগৱত পৰীক্ষা হ'ব আৰু নাম হ'ব, তো ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, আপোনালোকক আজি দেখা আমাৰ ঘৰৰ নামৰ দিনটো কেনেকৈ হয়। লাষ্ট আমাৰ ঘৰত নাম পাতিছিলে মোৰ বিয়াৰ আগত, বিয়াৰ নামষাৰ পাতিছিলে। তাৰপাছতে এনেই ভকত কেইজনৰ মাতি এনেকৈ ঘৰতে ভাগৱত গোৱা হৈ থাকে, কিন্তু এনেকৈ ডাঙৰকৈ নাম মানে হোৱা নাই। প্ৰত্যেক বছৰে আমাৰ হৈয়ে, তো যোৱা বছৰ মোৰ বিয়া আগতেই হৈ গ'ল, তো এইবছৰ আজি ভাবিলোঁ আপোনালোককো দেখাওঁ ভিডিঅ'টো। ৰাতিপুৱাই সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। ময়ো কাম বন কৰি চব আজৰি, এতিয়া ভকত আহিবলৈ আৰম্ভ হ'বই, তো পটাপট ৰেডি হৈ লওঁ। ৰেডি হোৱাৰ পাছত আকৌ আপোনালোকক লগ পাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আচলতে এই ভিডিঅ'টো আগদিনাৰ হয়, মানে মই যিদিনাখনি ঘৰলৈ আহিছিলোঁ, এয়া আহি দেখিছোঁ পূৰা পেণ্ডেলৰ কাম চলি আছে। ভাবিলোঁ আপোনালোককো দেখাওঁ। আৰু এইফালে ওচৰৰ ববৌহঁতে চাউল বাচি আছে, যিহেতু আমাৰ ভোজ হ'ব, তো সেইটো কাৰণে চাউল বাচি আছে। আৰু ওচৰতে মায়ে তামোল গুচাই আছে। আৰু এইফালে দাদা দুজন লাগি আছে আমাৰ পাকঘৰৰ কামত, কাৰণ আমাৰ পাকঘৰটো ভাঙি থোৱা আছিলে, তো অলপ ঠিক ঠাক কৰি আছে। আৰু এয়া ববৌহঁতে বনাই থৈ যোৱা মিঠৈ আপোনালোককো দেখাই দিলোঁ। এয়া মই ৰেডি হৈ গ'লোঁ ওলাই, এইফালে বাহঁতো আহি গ'ল আৰু আমাৰ চব গোটেইকেইজনীয়ে ড্ৰেছ একে ইউনিফৰ্ম, ৰঙা ব্লাউজ, টচৰ মেখেলা আৰু ৰঙা চাদৰ হৈ গ'ল। আহক এয়া আমাৰ ড্ৰেছ একে হৈ গ'ল। এতিয়া ভকতৰ ওচৰলৈ যাম আমি। আৰু এইফালে এজন দুজনকৈ ভকত অহা আৰম্ভ হৈ গ'ল আৰু ববৌহঁতে ভকতক চাহ দিয়াত লাগি আছে। আৰু যিকেইজন ভকত আহিলে তেওঁলোকে শৰাইৰ কাৰণে, প্ৰসাদৰ কাৰণে কল কুঁহিয়াৰখিনি ইয়াতে বহি কাটি আছে। আৰু যিহেতু মাইকী মানুহসকল মানে আইসকলো আহিলে, তেওঁলোকেও চাহ তাহ খাই পেলাই পাচলি কটাত ব্যস্ত। বতৰটো ভালে আছিলে, কিন্তু পটককৈ বৰষুণ দি দিলে, তো সেইটো কাৰণে যি য'ত পাই সোমাই গৈছে। আৰু সেইফালে দেখিছেনে, এইফালেও সোমাই গ'ল। ভঁৰালৰ ওচৰতে বাহঁতে বৌহঁতে পাচলি কাটি আছে, আৰু ওচৰৰ বা দুজনী এইফালে চালাড কাটি আছে। আৰু এইফালে চাওকচোন, সেইকেইজন ভকতে আমাৰ খানা বনাই আছে। আৰু এইফালে আমাৰ নতুন পাকঘৰটো বনাই থকা নতুন পাকঘৰটোত ববৌহঁতে মাহ ধুই আছে, আৰু সেইফালে চাহ বনাই আছে। চব দেখাই দিছোঁ আৰু আপোনালোকক। এইফালে নাম চাম হৈ যোৱাৰ পাছত সকলো ভকতকে এনেদৰে বহাই এতিয়া চাহ দিছে। ভকতসকল যিহেতু আহিয়ে চাহ খাইছিলে, তাৰপাছত বহুত দেৰি চাহ হোৱা নাই, তো নাম সামৰালৈ ৰৈ আছিলে। আৰু নাম সামৰাৰ পাছতে এনেদৰে চাহ দিয়া হৈছে। ইয়াৰ পাছতে ভাগৱত পৰীক্ষা হ'ব, তো আজৰি হৈ লৈছে চব চাহ তাহ খাই। বাহিৰত ভকতসকলে চাহ খাইছে, আৰু আমাৰ মহিলাসকলক এনেকৈ ভিতৰতে চাহ দিয়া হৈছে। যি য'ত পাইছে ত'তে বহি দিছে, কোনো ঠিক নাই। কোনোবা ঢাৰিত বহিছে, কোনোবা পকাত বহিছে, যাৰ যিহেতু সুবিধা হৈছে তেনেকৈয়ে বহি দিছে। ভাগৱত ধৰ্মটো কেনেকুৱা এই বিষয়ে ক'ব। দ্বিতীয় স্কন্ধৰ কথা শুনিব কৌতুকে, কৃষ্ণৰ কথা শুনিবৰ কাৰণে সদায় মনত এটা কৌতুকতা থাকিব লাগে। কিবা এটা মই নতুনকৈ জানিম, কিবা এটা নতুন বস্তু ইয়াতে পাই যাম, কৌতুকতা। কিনো পাম, কিনো নাপাম, কৌতুকতাৰ লগত ৰাখিব। আৰু নাম প্ৰসংগ হৈ গ'ল আৰু ভাগৱত পৰীক্ষাও হৈ গ'ল, আৰু এতিয়া হ'ব প্ৰসাদ, মানে প্ৰসাদ খাবলৈ দিব। তো তাৰ কাৰণে ভকতকেইজনে এনেদৰে প্ৰসাদখিনি চব ঠিক কৰি লৈছে, বুট মগু চব মিক্স কৰি লৈছে, আৰু এইফালে সকলোকে বহাই প্ৰসাদ দিছে। অলপ পাছতে ভোজো খাব হ'ব। তো প্ৰসাদখিনি হোৱাৰ পাছতে আমি ভোজ খাম। যি য'ত বহি আছে তেনেকৈয়ে হৈ যাব। প্ৰসাদ খোৱাৰ পাছতে এয়া ভোজ
একেলগতে বহাই দিছে। পাপাই মানে পূৰা মন খুলি পাতিছে, কাৰণ পাপা বহুত চিনাকি ভকত আছে, তো চবকে মাতিছে। পাপাই কাক কৈ নাই, পাপাৰ যিমান চিনাকি মানুহ আছে চবকে মাতিছে। আৰু আমাৰ বছিকাৰ নামভাগত এনেদৰে মানুহ হয়। আপোনালোকে যদি মোৰ আগৰ বিয়াৰ নামৰ ভিডিঅ' চাইছে তেতিয়াও আপোনালোকে গম পাব। তো বছৰেকীয়া যিষাৰ নাম হয় সেইষাৰ আমাৰ পাপাই বহুত বেছি ধুনীয়াকৈ পাতিবলৈ চেষ্টা কৰে, যিমান পাৰে আৰু ভকতসকলক সন্তুষ্ট কৰিব চেষ্টা কৰে। ঘৰখনো হৈ নামভাগ লয়, সকলোৰে হয়। তো আজিও তেনেদৰে হৈ গৈছে, দেখি সঁচাকৈয়ে ভাল লাগিছে। নামষাৰ হৈ নোযোৱালৈকে বহুত টেনশ্যন হৈ আছিলে পাপাৰ, মাৰ, আমাৰ চবৰে। বজাৰ সমাৰ কৰা ভকতক কেনেদৰে শুশ্ৰূষা কৰিব, কি কথা কি কৰিব, মানে বহুত টেনশ্যন। আৰু আজি যেতিয়ালৈকে নামষাৰ হৈ আছে মানে তেতিয়ালৈকে অকণ টেনশ্যন আছেই, কিন্তু এতিয়া মনটোত অকণমান চবৰে যেন কিবা এটা ভাল লাগিছে। কাৰণ পাপাই ভকতৰ সমাজখন বহুত বেছি ভাল পায়, আৰু সেইটো কাৰণে পাপাই এনেদৰে মানে সকলো ভকতকে শুশ্ৰূষা কৰিব চেষ্টা কৰিছে, যিমান পাৰে তেওঁ চেষ্টা কৰিছে আৰু সকলোকে সন্তুষ্ট কৰিবলৈ, শুশ্ৰূষা কৰিবলৈ। ফেলে ভোজ চোজ খাই হৈ গ'ল, আৰু এতিয়া সময় হৈছে ভকত বিদায় দিয়াৰ। এয়া ভকত খাই বৈ গৈছে আৰু ভকতসকলক বিদায় দিয়া হৈ গ'ল। আৰু এতিয়া আমি ঘৰৰ মানুহখিনি আছোঁ আৰু ওচৰৰ বৌহঁত আছে খাবলৈ। তো এই আমাৰ একেবাৰে শেষৰ কোটা মানে ভোজৰ, আৰু আলহী আহিবলৈ আছে, তেওঁলোক আহিব আৰু তেওঁলোকক তেতিয়া দিয়া হ'ব। এতিয়াহে সকলোৰে মানে পাপাৰ মনটো ভাল লাগিছে, কাৰণ পাপা বহুত বেছি ভয় খাই আছিলে। তো দিনটো ধুনীয়াকৈ পাৰ হৈ গ'ল, পাপা এতিয়া বহুত বেছি সুখী। আৰু এইফালে খাই বৈ হোৱাৰ পাছত আমাৰ বৌহঁতে খুৰীহঁতে চব বাচন বৰ্তন ধুনীয়াকৈ ধুই থৈ যায়। সদায় আমাৰ ঘৰত কিবা এটা পাতিলে, বা অকল আমাৰ ঘৰত বুলিয়ে নহয়, যাৰ ঘৰতে যি নাপাতক চব কৰি মেলিহে যায়। সেইটো কাৰণে ভাল লাগে, আৰু ঘৰৰ কাৰণে একো এৰি থৈ নাযায় যে ঘৰৰ মানুহে কৰিব বুলি, চব বৌহঁতে কৰি থৈ যায়, সেইটো কাৰণেও ভাল লাগে। তো এইফালে খুৰী বৌহঁতে পূৰা কেৰাহী ধোৱাত লাগি আছে। এয়া হৈছে একেবাৰে দিনটোৰ শেষত, চব ভাগৰুৱা। এতিয়া নেকি চব অকণমান বহিছোঁ ঘৰৰখিনি। তো ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। বহুত ব্যস্ত হৈ আছিলোঁ দিনটো, মানে ভাগৰে হেঁচা মাৰি ধৰিছে। তো আজিলৈ আহিলোঁ, বাই বাই।